তিনিচুকীয়াৰ দীঘলতৰং গাঁৱৰ অজিত চৰকাৰৰ পৰিয়ালে ন্যায় নেপালে আত্মহত্যা কৰাৰ সিদ্ধান্ত। আমাৰ ন্যায় লাগে গতিকে আমি এইটো ব্ৰিটিছ লাগিলে আমি আত্মহত্যা কৰিম। অজিত চৰকাৰৰ ঘৰ ভঙাক লৈ উত্থাপন হৈছিল এই ঘটনা। কোন সঁচা কোন মিছা? যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে তিনিচুকীয়াৰ দীঘলতৰঙত দুজন ব্যক্তিয়ে এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল অজিত চৰকাৰৰ পৰিয়ালটোৱে, যিটো বাতৰি আমি ইতিমধ্যে যোৱা 21 তাৰিখে সম্প্ৰচাৰ কৰিছিলোঁ। উল্লেখ্য যে অজিত চৰকাৰ নামৰ লোকজনৰ যিটো বাসগৃহ ভাঙিলে সেই বাসগৃহত তেওঁলোকে যোৱা কেইবাটাও বছৰ ধৰি বসবাস কৰি আহিছিল বুলি সংবাদ মাধ্যমৰ আগত জনাইছিল। তেওঁলোকৰ নিজা মাটি নোহোৱাৰ হেতুকে কিছুদিনৰ বাবে তাতে থাকিবলৈ সুবিধা দিছিল খগেন দাস নামৰ এজন লোকে। কিন্তু তেওঁৰ পৰা অল্পনা দাসে 2019 চনত মাটিখিনি ক্ৰয় কৰাৰ পিছতে সংঘটিত হয় এই উক্ত ঘটনাটো। অজিত চৰকাৰৰ পৰিয়ালটোৱে উক্ত ঘটনাৰ সঁহাৰি বিচাৰি আৰক্ষী প্ৰশাসনৰ ওচৰত কাষ চপাৰ লগতে তিনিচুকীয়া ন্যায়ালয়ৰ কাষ চাপে। আমি আজি 15-20 বছৰমান হ'ব তাত থাকি আছোঁ। ইহঁতি বহুত ধনী মানুহ হয়, মহলদাৰ মানুহ হয়। এই বিক্ৰম দাসৰ ল'ৰা আৰু শম্ভু দাসৰ ল'ৰা আহি কিনি ঘৰত মানুহ নাই, আমি নথকা অৱস্থাত আমাৰ ঘৰ দৰ্জা ভাঙি শেষ কৰি পেলালে চব। আমি এইটো ব্ৰিটিছ লাগিলে আমি আত্মহত্যা কৰিম। আমি ন্যায় আমাৰ পাব লাগিব, আমাৰ ন্যায় লাগে। আমি ইমান দিন ধৰি 4-5 দিন ধৰি তাত ৰাস্তাত বহি আছোঁ, আমাৰ ঘৰ দৰ্জা ভাঙি শেষ কৰি পেলাই দিলে। আমাৰ কোনো এতিয়া হেৰি নাই। আমি ইমান দিনৰ পৰা বাৰীটো চাই আছোঁ, আমি টকাও বিচাৰিছোঁ দিবলৈ, চব ঘৰতো গৈছোঁ, হাতে ভৰিৰে ধৰিছোঁ, তথাপিও আমাক উলিয়াই দিয়ে। ঘৰত গৈছোঁ, কৈছে বোলে তহঁতক নিদিওঁ। ইয়াৰ পিছতে মাটিৰ মালিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এনেধৰণেৰে। আমি মাটির মালিক, আমার থেকে ওরা লইছে, আমি দিছি ওরা চকিদার হিসাবে, ও আছে। এখন আমার পরিবারের ছেলে আছে, মেয়ে আছে, সবাই ওরা মানে এখন আলাদা আলাদা থাকতেছে। এখন আমার মাটির দরকার, আমি ওরা কইছি যে তোরা উঠ। এটা কইছে ঠিক আছে আমরা উঠুম, তো আমরা টাইম দাও। তো ফেডারেশনে জানাইছি, ফেডারেশনে কইছে, ফেডারেশন থেকে টাইম লইছে 1 মাসের। 1 মাস পার হয়ে গেছে, তবু ওরা উঠে না। তারপরে আমি নিজেই করলাম যে উঠে না যে, তারপরে ওরা নিজেরা আবার আমার কাছে আইলো, আয়া কইলো যে কোয়ার পরে মেয়ে লোক মানুষ আইছে, ওরা দুজন স্বামী স্ত্রী দুজন আইছে, একজন মিলনডেও নিয়ে আইছে। তারপরে কইলো যে এই আমরা 3-4 দিনের মধ্যে উঠে যাবো গিয়া। তখন তারা আর উঠে না। তারপরে আমি আবার 1 সপ্তাহ পরে গেছি, গিয়া কইলাম যে তোরা কি করছো? কই না আমরা বদি উঠে গেছি গিয়া এখান থেকে, তুমি তোমার ঘরটা হাজিরা দিয়া ভাঙ্গাই লো, আমার কাছে হাজিরা নাই, তুমি হাজিরা দিয়া তুমি ভাঙ্গাই লয়ে যাও গিয়া বৌদি তোমার। ঠিক আছে, তো আমি হাজিরা দিয়া ভাঙ্গাই লয়ে যাও গিয়া। তাও আমি অপেক্ষা করছি আবার কয়দিন, যে বলে থাক দেখি ওরা উঠে কি না। মানবিতা খাতিরে এক জায়গার মানুষ, এক গাঁয়ের মানুষ, আমি মামা মামি ডাকে ডাকে, আচ্ছা নে এক গাঁয়ের মানুষ আমি আছি, ঠিক আছে তোরা নে তপত করে লয়ে যা গিয়া। তারপরে এসে আমি বললাম যে না তখন তো আর উঠে না, সময় হয়ে যাইতেছে গিয়া। তা আমি ছেলেরে আমার অর্ডার দিছি, আমার ছেলেও ঘর বানাবো, আমি অর্ডার দিই যে হাজিরা লইয়া গিয়া তুই করে দে ঘরটা। 1-1.5 বছর আসলে হয় হয়, চকিদার হিসাবে চকিদারে থাকতো। না এইটো কলে হ'ব নেকি? আৰু যেহেতু মাটিডোখৰ ঘৰটো ভঙা আগত যিহেতু এতিয়া তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোক নথকা অৱস্থাত ভাঙিছে বুলি। নাই জনোৱা হৈছিলে নে ভঙা? হয় হয় জনোৱা হৈছে, আমি জানাইছি যে ঘরটা আমার লাগে, ভরটা নিজের মুখে কইছে আমারে যে তুমি ভদি ভাঙ্গিয়া লইয়া যাও। ইয়াৰ লগতে দীঘলতৰং বাঙালী ফেডাৰেশ্যনৰ সভাপতিয়ে কয়, আমার গালো কালি আস্থানে তো এখন সভা পাতিছে, মিটিং এখন আগাৰ মতো আমাক ফেডারেশন প্রেসিডেন্ট হিসাবে তাত মোক মাতিলে, কিন্তু মই নিশ্চয় যাবলৈকে গ'লোঁ। তাত যোৱাৰ পাছতেই মানে সম্পৰ্কে চালোঁ যে ইহঁতৰ আলোচনাত মানে কৈছে যে মাটি বাৰীৰ বিষয় যেতিয়া কৈছে যে এইটো মাটিটো বৰ্তমান আমাৰ, এইখিনি এতিয়া আমাৰ প্ৰয়োজন হৈছে, গতিকে মাটিটো মানে বিক্ৰম দাসৰ নামৰ,
তেখেতৰ মাটিটো তেখেতবিলাকে কৈছে যে বিক্ৰমা ল'ৰায়ে কৈছিলে যে মাটিখিনি প্ৰয়োজন আমাৰ এতিয়া সময় হৈছে গতিকে আপোনালোকে ঘৰখন মানে ইয়াৰ পৰা আঁতৰি যাব লাগে বুলি ক'লে কোৱাৰ পাছত ইহঁতে ক'লে যিহেতু ফটকতো উঠিব নোৱাৰে আমাৰ তাত নিৰ্ধাৰিত এটা সময় দিব লাগিব তেখেতে এইবিলাকে পিছত পৰামৰ্শৰ মাজে ৰাইজৰ হোৱাৰ মাজত তোমাৰ সময় এটা দিছিলে এমাহ ধাৰ্য দিয়া হৈছিলে দিয়াৰ পাছত মানে সময়মতে নুঠাত হয়তো সিহঁতে ভেমেজেল হৈছে যদিও এইখিনি পাছৰ ঘটনা এইখিনি থলীত মানে তোমাৰ মই ক'ব নোৱাৰোঁ এইখিনিতে মোৰ জ্ঞাতভাৱে মই যিখিনি ক'বলগীয়া মই ক'লোঁ আৰু যিহেতু ঘৰটো ভাঙিলে ভঙাৰ পিছত আপোনালোকে সেই যিখন কমিটিখনে আলোচনা এটা বহা নাই নেকি ঘৰটো ভঙাৰ পিছত তেওঁলোকেও আপোনালোকৰ ওচৰলৈ অহা নাই নেকি তেনেকৈতো এদিন ৰাতিপুৱা কৈছিলে যে আপোনালোকে আহিব বুলি ক'লে এই লেঙৰাৰী আমাৰ মনোদাৰ ঘৰ বোলে মাতিছিলে তাইৰ ল'ৰাটো গৈছিলোঁ মোৰ তাত এই সম্পৰ্কে মই বোলো ঠিক আছে ফেডাৰেশ্যনৰ প্ৰেচিডেণ্টে মই আহি চালোঁ বস্তুখিনিতো ঠিকে চালোঁ কিন্তু বাহিৰত আছে কিন্তু কোনে কি কৰিলে এই সম্পৰ্কে মইতো জ্ঞানো নাই জনাও নাই মই চালোঁ কিন্তু বস্তু বাহিনী তেখেতৰ কিছুমান ৰাস্তাত নালা পদূলি পৰি আছিলে বুলি দেখিলোঁ ইমানখিনি মই দেখি পালোঁ আৰু যিহেতু গাঁওখনৰ মানে যিটো শৃংখলাবদ্ধ বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ যিখন কমিটি আছে কমিটিখনৰ আগৰ পৰা চাগে দায়িত্ব লৈ আহিছে এই ক্ষেত্ৰত এতিয়া যেনেকৈ বিশৃংখলতা পৰিৱেশ আহি পৰিছে এই ক্ষেত্ৰত আপোনালোকে মানে পৰৱৰ্তী পৰ্যায়ত এই দুইটা পদক মানে মিলাবৰ কাৰণে কি পদক্ষেপ ল'ব এই বিষয়ে অৱগত কৰে যিটো ঘটনা ঘটিলে তাৰ সম্পৰ্কে আমাৰ কোনো পক্ষই আমাক আজিলৈকে জানকাৰী দিয়া নাই যে কি এই সম্পৰ্কে কিবা এটা মিলাপতিৰ মাধ্যমে আনিব লাগে এইখিনি আমাক জনোৱা নাই কোনো পক্ষই আমাক জনোৱা নাই বা এনেকৈ মিটিং আকাৰত যদি মাতিলেহেঁতেন আমি নিশ্চয় কিবা এটা ৰাস্তা উলিয়ালেহেঁতেন যেনে ইহঁতে থাকিবৰ ব্যৱস্থা আমি কিবা এটা মালিকৰ ওচৰত গৈ আমি আবেদন কৰিব পাৰিলোহেঁতেন কিন্তু তেনেকুৱা মানুহ আমাক এনেকৈ পৰামৰ্শটো আগবঢ়োৱা নাই আৰু আমাক কোৱাই নাই তেখেতবিলাকে সমগ্ৰ ঘটনাটোক লৈ এতিয়া অঞ্চলটোত এক ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব দুৰ্ভগীয়া অজিত চৰকাৰৰ পৰিয়ালটোৰ ক্ষেত্ৰত দীঘলতৰং বাঙালী ফেডাৰেশ্যন আৰু প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে In the quest of truths and facts, to disseminate the logic and discard the propaganda, we don't sit back, we don't compromise. One region, one voice, the Northeast Voice, Ahom.